এই মুহূৰ্তত জনাই আছো এক খবৰ। আজমলক খেদি খেদি ৰাজপথত প্ৰহাৰ কৰিলে পত্নীয়ে। আজমল আৰু দুই পত্নীৰ যুঁজত উত্তাল নগৰ চহৰৰ ৰাজপথ। সম্পূৰ্ণ খবৰ জানিবলৈ চাই থাকক আমাৰ এক্সক্লুজিভ প্ৰতিবেদন। নগাঁও চহৰৰ ভুৱা পত্নী আজমল হুছেইন নামৰ এগৰাকী 50 বছৰীয়া ব্যক্তিয়ে প্ৰথমা পত্নী নুৰনেহাৰক এৰি জুৰিয়া দগাঁৱৰ ফাৰ্জিনা বেগম নামৰ এগৰাকী কম বয়সীয়া বিবাহিতা মহিলাৰ সৈতে গোপনে বিবাহপাশত আবদ্ধ হয়। মই আকৌ এবাৰ জনাই আছো, পত্নী আৰু সন্তান থকাৰ পিছতো পুনৰ এগৰাকী বিবাহিতা মহিলাৰ সৈতে গোপনে বিবাহপাশত আবদ্ধ হোৱা স্বামীক ৰাজপথতে গৰুলাগুৰিকৈ প্ৰহাৰ কৰিলে প্ৰথমা পত্নীয়ে। নগাঁও চহৰৰ ৰাজপথত যোৱাকালি বিয়লি সংঘটিত এই ঘটনাই ব্যাপক চৰ্চা লাভ কৰিছে। জানিব পৰা মতে, নগাঁও চহৰৰ ভুৱা পত্নীৰ আজমল হুছেইন নামৰ এগৰাকী 50 বছৰ ব্যক্তিয়ে প্ৰথমা পত্নী নুৰনেহাৰক এৰি জুৰিয়া দগাঁৱৰ ফাৰ্জিনা বেগম নামৰ এগৰাকী কম বয়সীয়া বিবাহিতা মহিলাৰ সৈতে গোপনে বিবাহপাশত আবদ্ধ হয়। আপোনালোকক জনাই আছো এক খবৰ। আজিৰ পৰা কেইদিনমান পূৰ্বে দ্বিতীয় বিবাহ কৰোৱা আজমলে দ্বিতীয় পত্নী ফাৰ্জিনাৰ সৈতে অজ্ঞাত স্থানত আত্মগোপন কৰি আছিল। পিছে আজি নগাঁৱৰ পৰা যোৰহাটলৈ নতুন পত্নী ফাৰ্জিনাক লগত লৈ যোৰহাটলৈ পলায়নৰ চেষ্টা কৰোঁতে প্ৰথমা পত্নী নুৰনেহাৰৰ জালত বন্দী হ'ল আজমল। এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক জনাই আছো। নগাঁও চহৰৰ মাৰোৱাৰীপট্টিৰ গোলাঘাট স্থানৰ সমীপতে দ্বিতীয় পত্নী সহ ধৰা পেলোৱা আজমল হুছেইনক লফাদফা সোধালে প্ৰথম পত্নী নুৰনেহাৰে আক্ৰমণৰ লক্ষ্য কৰিলে দ্বিতীয় পত্নী ফাৰ্জিনাকো। এই মুহূৰ্তত এক খবৰ আপোনালোকক জনাই আছো। নুৰনেহাৰে আক্ৰমণৰ লক্ষ্য কৰিলে দ্বিতীয় পত্নী ফাৰ্জিনাকো। নুৰনেহাৰৰ প্ৰহাৰত মূৰ ফাটিলে ফাৰ্জিনাৰ। ফাৰ্জিনা আঘাতপ্ৰাপ্ত হোৱাৰ পিছত নুৰনেহাৰক আক্ৰমণৰ চেষ্টা কৰা লম্পট আজমল হুছেইন স্বৰ্গৰ সোধৰে প্ৰত্যক্ষ বহু লোকে। ধন্যবাদ।